তো গাইজ আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ মানে আজি সৰ্বক দেখাবৰীত জুবিন গাৰ্গ আহিব ইয়াৰে নেক্সট ভিডিঅ'টো আগতে আপোনালোকক কৈছিলোঁ চ' এতিয়া যাই আছোঁ তাতে ক্ৰিকেট মেচো হ'ব আপোনালোকক ক্ৰিকেট মেচ এণ্ড জুবিন দাক যদি দেখাব পাৰোঁ তেতিয়াহ'লে দেখাম এণ্ড ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকক গোটেইখিনি দেখাই আছোঁ দেখাবৰীত গৈ চ' ভিডিঅ'টো চাই থাকক গাইজ সকলো ৰাইজে যাতে অসুবিধা হৈছে তাৰে আমি সদায় আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু জুবিনৰ গোটেইখিনি সফলতা সদায় আমাৰ ফালৰ পৰা ভাল কাম কৰি যাবলৈ চেষ্টা কৰিম ধন্যবাদ আমি অসমত আহিবলৈ গ্ৰীণ জোনত আহিবলৈ অনুৰোধ জনাইছোঁ যিটো আজি চূড়ান্ত খেলৰ উইনিং টিম আৰু ৰানাৰ্ছ আপ আমি দুয়োটি দলকে
আমি গ্ৰীণ ফিল্ডত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ মাজত উপস্থিত হৈছেহি পবিত্ৰ ৰাভা ডাঙৰীয়া আৰু পবিত্ৰ ৰাভা ডাঙৰীয়াক দুআষাৰ আটাইকে নমস্কাৰ জনাইছোঁ ডেকাৰগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত যি ক্ৰিকেট খেলা অনুষ্ঠিত কৰিছিলে আজি চূড়ান্ত খেল হৈ গ'ল মষ্ট হ'ল আৰু আপোনালোকে ইমান ধুনীয়া দিনত চূড়ান্ত খেলখন পাতিছে আপোনালোকৰ আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ আপোনালোকে যিধৰণে তেখেতসকলক মৰম আশীৰ্বাদ জনাইছে আমি আৰু আজি এই অনুষ্ঠানত মই তেখেতসকলৰ লগত আহিব পাই খুবেই সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোকক আটাইলৈকে আৰু গৰিমা বৰুৱাই আচলতে সহযোগ কৰিব গৰিমা বৰুৱা এয়া উইনিং টিম প্ৰিন্স ইলেভেনৰ বেটা প্ৰদান কৰিছে জুবিন দাই ধন্যবাদ ইয়াৰ পিছতে আমাৰ ৰানাৰ্ছ আপ ফুটবল স্পৰ্টছ আছে আৰু কলা সংস্কৃতি গান চিনেমা স্পৰ্টছ চব ৰিলেটেড বস্তু আৰু স্পৰ্টছক উপকাৰী দিবৰ কাৰণে আপোনালোকৰ মাজত আহিছোঁ আৰু এইকেইদিন মই ইমান গানৰ মাজত থকা নাই মই ঘূৰি ফুৰিছোঁ প্ৰগ্ৰেম চলি আছে বাৰু কিন্তু ডক্টৰ বেজবৰুৱালৈ লাগি আছোঁ সকলোৱে গম পাইছে বৰবিলাক আছে সকলোৱে যাব সকলোৱে চাইছে চিনেমাখন ভাল পাইছে বহুত দিনৰ মূৰত কৰোণাৰ পিছত আকৌ এখন ডাঙৰ চিনেমা বুলিয়ে ক'ম কাৰণ বহুত কষ্ট কৰি কৰা হৈছে ডাঙৰকৈ খৰচ কৰি কৰা হৈছে ভালকৈ কৰা হৈছে আৰু মই অলপ বেলেগ ধৰণৰ ওলাইছোঁ চিনেমাখন চালে গম পাব সকলোকে নিমন্ত্ৰণ জনাইছোঁ ডক্টৰ বেজবৰুৱা চাবৰ কাৰণে আৰু খেল চলি থাকক ক্ৰিকেট চলি থাকক ফুটবল চলি থাকক ধুনীয়াকৈ চলি থাকক আৰু ইমান সুন্দৰ আয়োজন কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ সকলো কৰ্মৰ গোটা সকলো ৰাইজ সকলো ল'ৰা ছোৱালী সকলো বন্ধু বান্ধৱ সকলোকে Dr. Beजবৰুৱা সকলোৱে গৈছিল চাব Thank you very much. আমি যি স্পৰ্টছৰ যি কেমেৰা আছে যি স্পৰ্টছৰ ৰাস্তাটো খালী কৰি দিব ৰাস্তাটো অনুগ্ৰহ খালী কৰি দিব তো গাইছ আজি হ'ল নেক্সট ডে মৰ্ণিং আৰু মই খুবেই দুখিত কি আপোনালোকক মই ক্ৰিকেট মেচখন দেখাব নাপালোঁ এণ্ড মোৰ ডেকাৰবাৰীত যাওঁতে বহুত লেট হৈ গ'ল মানে কিবা এটা কাম আছিলে মোৰ সৰুকৈ চ' আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব টিল দেন টাটা বাই বাই